चिरांनि रुनिकाटा रेन्ज हाग्रा बिफाना आयेन बेरेखा हा दखल खालामना थानाय सुबुंफोरखौ होखारदों। चिरां जिल्लानि रुनिकाटा रेन्ज हाग्रा बिफान एसएसबि आसाम पुलिसा जुथायै रुनिकाटा थानानि सिङाव थानाय देवस्रि ओनसोलनि खराइबारि हाग्रा ओनसोलाव आयेन बेरेखायै हा दखल खालामनानै न' लुना थानाय सुबुंफोरखौ होखारो। रुनिकाटानि रेन्जार जसमानिक मुसाहारिया फोरमायो दि बिटिसि बिसायख'थिनि एसे सिगांल' बे हाग्रा ओनसोलाव इन्जेक्सननि मोनसे हाबाफारि लानाय जाखांबाय, जेराव डिएफअ, एसएसबि आरो गासै हाग्रा बिफाननि मावथिफोरा नुजाथिफैदों। बिटिसि बिसायख'थिनि उनाव गले गले हप्तासेयावबो प्लास्टिकनि फिसा फिसा न' लुनानै थाहैफिननायनि खौरांखौ मोननो हाफिननायनि उनाव गोजौनि बिथोन बायदियै इन्जेक्सन खालामनाय जादों होननानै रुनिकाटानि रेन्जार जसमानिक मुसाहारिया फोरमायदों आरो आयेन बेरेखा दंफां खावनायखौ 100% होबथानो हायाखैब्लाबो 90% होबथानो हाबाय होननानैबो फोरमायबावदों। এভেকশ্যন ঠিক তেনেকুৱা এভেকশ্যন বুলি নকওঁ আমি, সেইটো এজেকশ্যন বুলি কয়। এইটো যোৱা বছৰৰ ঠিক বিটিচি ইলেকশ্যনত অলপ আগমুহূৰ্তত সেই মানুহবিলাক তাতে বাস কৰা হৈছে। আৰু সেই তেতিয়াই যোৱা বছৰ ডিএফঅ ছাৰ নিজেই স্বয়ং আছিল আৰু লগতে এছএছবি আৰু সকলো আমাৰ মানে ফৰেষ্ট বিভাগে তাতে এজেকশ্যন এটা প্ৰগ্ৰাম কৰি লোৱা হৈছিল। তাতে টোটেল 30 ঘৰমান আছিল, সেই সময়তো 30 ঘৰমান আছিল। সেই 30 ঘৰ আমি সিহঁতক মানে তাৰ পৰা ওলাই দিয়া হৈছিল। ওলাই অহাৰ পিছত আকৌ সিহঁতে বিটিচিৰ ইলেকশ্যনৰ পিছত সিহঁতে আকৌ বাহ কৰিব ধৰিলে। আমি সদায় তাতে ডিউটিত গৈ থাকোঁ, সদায় সিহঁতক না কৰি থাকোঁ যে আপোনালোকে তাতে আৰু পুনৰাই বাহ কৰিব নালাগে, কিবা এটা মানে হ'লে আপোনালোকে আমাক দায় দিব নোৱাৰে। কিন্তু বাৰে 4-5 বাৰমান আমি কৈ অহা হৈছে। তো তাৰ স্বত্তেও সিহঁতে ঘৰ বান্ধিল, সৰু সৰু জাপৰি ঘৰ, একো নাই, এনে ত্ৰিপালি দি বান্ধি থোৱা সৰু সৰু। তো সেইটো আমি ওপৰৰ নিৰ্দেশ মতে আমি সিহঁতক সেইদিনা আমি ৰিজেকশ্যন এটা কৰা হৈছে। তাত কৰাৰ হৈছে সেইটোৰ কাৰণে প্ৰয়োজন হৈছে যে আমি চৰকাৰী আইনটো ৰক্ষণাবেক্ষণ দিব যাওঁতে কাৰোবাৰ হয়তো গাত স্বাৰ্থ পূৰণ হোৱা নাই, গাত লাগিব পাৰে বা লাগিছে, যাৰ ফলত ইয়াৰ এগেইনষ্টত কোনোবা কিবা এটা ক'ব বিচাৰে। কিন্তু আমি আইন ভংগ কৰা নাই, আইনৰ মাজেদি থাকি আমি কৰা হৈছে আৰু সিহঁতক বাৰে ইনফৰ্ম দি অহা হৈছে। আমি কৰিব লগা হৈছে সেইটো কাৰণত যিহেতু সেই এলেকাটোত য'ত সিহঁতে বাস কৰি আছে সেইটো প্ৰপাৰ হাতীৰ জাগা, হাতী থাকে তাত সদায়। আমি সদায় তাতে এলিফেণ্ট ছাৰ্ভে কৰাতে তাতে হাতী 11-12টা পোৱা যায়। সেইখিনি এলেকাত যদি জংঘল কাটা যায়, হাতী শেষ কৰি দিয়ে, তো হাতী ক'ত থাকিব? যাৰ ফলত যোৱা 7 দিনমান আগত এটা মানুহ আমাৰ দেউচিত হাতীয়ে মানুহ মাৰিলে। সেইটোৱে ৰিজাল্ট। আৰু সেইটো আমাৰ প্ৰথম ষ্টেপ যে আমি সদায় কৰি থাকিম আৰু কৰিম, আৰু প্ৰয়োজন হ'লে আমি আইনৰ সহায় লৈয়ে কৰিম। এইবাৰৰ কাৰণে আমি এই মানুহবিলাক মানে জাষ্ট এজেকশ্যন কৰিছোঁ। যদি আমাৰ ওপৰত তেনেকুৱা যদি নজৰ দিয়ে বেয়া, তো আমি আইন দ্বাৰা যাম। দেখা গৈছে যোৱাকালি যিটো ঘটনা হ'ল, এই ঘটনাত বিভিন্ন দল সংগঠনে ইয়াত চৰকাৰীভাৱে নটিচ জাৰি কৰা নাই বা এইটো ভুল আছে, কি ক'ব এই ক্ষেত্ৰত ছাৰ? নটিচ জাৰি মানে যোৱা বছৰে সিহঁতক মানে তাৰ পৰা উঠাই দিয়া হৈছিল। সেইটো এটা ডাঙৰ নটিচ। আৰু সদায় সিহঁতক আমি গৈ অন দ্য স্পট গৈ সিহঁতক 4-5 বাৰমান, কমেও 5 বাৰ হৈছে মই নিজে কৈ আহা সিহঁতক যে আপোনালোকে বাহ কৰিব নালাগে। সেইটো এটা ইনফৰ্মেশ্যন আৰু নটিচ। ইয়াতকৈ আৰু ডাঙৰ আৰু ইয়াতকৈ আৰু কি লাগে? আৰু এটা কথা ছাৰ, এই মনা অঞ্চলত যি আছে নামী দামী যিবিলাক খাল আছে সেইবিলাক বহুত চুৰি হৈ থাকে। এই ক্ষেত্ৰত কিমান পদক্ষেপ গ্ৰহণ কৰি আছে আপোনালোকে বিভাগ হিচাপে? এইটো মানে আমি মনে প্ৰাণে দি চৰকাৰৰ সহায়ত ওপৰ মহলৰ নিৰ্দেশ মতে আমি বহুত দিনে ৰাতি ডিউটি কৰি এই বৰ্তমান কালত আমি কমপ্লিট বন্ধ যদিও কৰিব পৰা নাই, 90% ষ্টপ হৈছে। আৰু সেইটো পদক্ষেপ লোৱাত আমি অলৰেডি আমাৰ এটা পুৰণা ইয়াতে নাকেদাৰৰ ওচৰত কাউলা বাজাৰ বুলি কয়, তাতে আমি ফৰেষ্ট কেম্প এটা বনাই দিয়া হৈছে নতুনকৈ। আৰু নতুনকৈ এটা আকৌ বনোৱা হৈছে এই আমাৰ খুংৰিং বাজাৰ ওচৰতে লগতে এটা যোনটো ৰাস্তাত 2 নম্বৰীৰ গাড়ী সদায় অহা যোৱা কৰিছিল। সেইটো ৰাস্তাত আমি 7 দিনে ৰাতি তাতে মানুহ থৈ আমাৰ ষ্টাফ নিজেই মানে মজুত থাকি তাতে আমি সিহঁতৰ মানে ট্ৰেন্সপৰ্টেশ্যন ৰাস্তাটো আমি বন্ধ কৰা হৈছে।
এতিয়া আমি চৰকাৰৰ সহায়ত আমি সেইখিনি কৰিব পাৰিছোঁ আৰু 100% কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ।